যুগে যুগে বহু ৰাষ্ট্ৰনেতা ঘাতকৰ হাতত প্ৰাণ হেৰুৱাই আহিছে। বহুকেইজন ৰজা, ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী নতুবা ৰাষ্ট্ৰনায়ক হত্যাৰ বলি হৈছে। আজিৰ ভিডিঅ'টোত আমি আমাৰ দেশত আৰু গোটেই বিশ্বত সংঘটিত হোৱা এনেকুৱা কুখ্যাত ৰাজনৈতিক হত্যাকাণ্ডৰ বিষয়ে আলোচনা কৰিম। বিশ্বত এনেকুৱা দেশ বৰ কমেইহে আছে য'ত কোনো আগশাৰীৰ ৰাজনৈতিক নেতাৰ হত্যাকাণ্ড সংঘটিত হোৱা নাই। আনহে নালাগে ধৰ্মীয় গুৰু পোপ মহাত্মা গান্ধীৰ দৰে জাতিৰ পিতা মাৰ্টিন লুথাৰ কিঙৰ দৰে সংস্কাৰবাদীও ঘাতকৰ চিকাৰ হৈছিল। আমাৰ ভাৰতৰে এগৰাকী প্ৰধানমন্ত্ৰী, এজন প্ৰাক্তন প্ৰধানমন্ত্ৰী, 4জন মুখ্যমন্ত্ৰীয়ে এনেদৰে প্ৰাণ হেৰুৱাইছে। চুবুৰীয়া পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা, নেপাল আদিতো এনে ঘটনা ঘটিছে। ছুপাৰ পাৱাৰ বুলি দাবী কৰা আমেৰিকাৰ 4জন ৰাষ্ট্ৰপতিয়ে ঘাতকৰ হাতত প্ৰাণ হেৰুৱাইছিল। শান্তিপ্ৰিয় বুলি নাম থকা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীও আততায়ীৰ চিকাৰ হৈছিল। ইতিহাসে ঢুকি পোৱাৰ পৰা এতিয়ালৈকে বিশ্বৰ বিভিন্ন দেশৰ 460জনৰো অধিক ৰাষ্ট্ৰনেতাই ঘাতকৰ হাতত প্ৰাণ হেৰুৱাইছে। সম্প্ৰতি বহু পৰিমাণে ৰাজনৈতিক সুস্থিৰতা, কঠোৰ নিৰাপত্তা বেষ্টনী আদিৰ বাবে ৰাষ্ট্ৰনেতাৰ বিৰুদ্ধে প্ৰাণঘাতী আক্ৰমণ হ্ৰাস পাইছে। বহু ক্ষেত্ৰত এনে আক্ৰমণ ব্যৰ্থ কৰা হৈছে। ৰিচেণ্টলি নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে চীনত চলাব খোজা প্ৰাণঘাতী আক্ৰমণ ৰাছিয়ান আৰু ভাৰতীয় চোৰাংচোৱাই ব্যৰ্থ কৰিছিল বুলি ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলিছে। আনহাতে দ্বিতীয়বাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ চলোৱা অৱস্থাত আমেৰিকাৰ ডোনাল্ড ট্ৰাম্প আততায়ীৰ গুলীত সামান্যভাৱে আহত হৈ প্ৰাণ ৰক্ষা পৰাটো আন এক শেহতীয়া উল্লেখযোগ্য ঘটনা। ইতিহাসৰ পাতনি মেলিলে আমি গম পাওঁ যে বিশ্বত ৰাষ্ট্ৰনেতা হত্যাৰ প্ৰথম ঘটনা হৈছে খ্ৰীষ্টপূৰ্ব 44 চনত ৰোমৰ জুলিয়াছ চিজাৰক হত্যা কৰা ঘটনাটো। বিংশ শতাব্দীত ঘাতকৰ হাতত প্ৰাণ হেৰুওৱা এজন বিখ্যাত ৰাষ্ট্ৰনেতা আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি উইলিয়াম মেককিনলি। 1901 চনৰ 6 ছেপ্টেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিজনক ঘাতকে নিচেই ওচৰৰ পৰা পেটত গুলীয়াইছিল আৰু চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। বিংশ শতাব্দীৰ সৰ্ববৃহৎ ৰাষ্ট্ৰনায়ক হত্যাৰ ঘটনাটো সংঘটিত হয় 1963 চনৰ 22 নৱেম্বৰত। আমেৰিকাৰ ৰাষ্ট্ৰপতি জন এফ কেনেডিক ডালাছত মুকলি গাড়ীত ভ্ৰমণৰ সময়ত দুটা গুলীয়া আঘাত কৰে আৰু 30 মিনিটৰ পাছতে তেওঁৰ মৃত্যু হয়। আততায়ীৰ হাতত প্ৰাণ হেৰুওৱা তেওঁ আমেৰিকাৰ অন্তিমজন ৰাষ্ট্ৰপ্ৰধান। বিংশ শতাব্দীৰ আন দুটা উল্লেখনীয় ঘটনা আছে চীনৰ ৰাষ্ট্ৰপতি জাং জাওলিঙক 1928 চনৰ 4 জুনত বোমাৰে হত্যা আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি পল ডোমাৰক 1932 চনৰ 7 মে'ত গ্ৰন্থমেলাত গুলীয়াই হত্যা। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি প্ৰেমদাসা ৰাণাসিংঘেক 1993 চনৰ 1 মে'ত LTTEৰ আত্মঘাতী বোমাৰুৱে হত্যা কৰিছিল। আনহাতে বাংলাদেশৰ 2জন ৰাষ্ট্ৰপতিয়ে ঘাতকৰ হাতত প্ৰাণ হেৰুৱায়। বংগবন্ধু মুজিবুৰ ৰহমানক 1975 চনৰ 15 আগষ্টত এক সামৰিক অভ্যুত্থানে নিজা বাসগৃহতে গুলীয়াই হত্যা কৰে। আনহাতে জিয়াউৰ ৰহমানক 1981 চনৰ 30 মে'ত কেইজনমান বিদ্ৰোহী সেনা বিষয়াই গুলীয়াই হত্যা কৰে। বিংশ শতিকাৰ যি 40গৰাকী প্ৰধানমন্ত্ৰীয়ে ঘাতকৰ হাতত প্ৰাণ হেৰুৱালে তাৰ ভিতৰত অন্যতম বৃহৎ চৰ্চিত ঘটনাটো আছিল ভাৰতৰ ইন্দিৰা গান্ধীৰ হত্যাকাণ্ড। 1984 চনৰ 31 অক্টোবৰত প্ৰধানমন্ত্ৰী আৱাসৰ চৌহদতে শিখ নিৰাপত্তাৰক্ষীৰ গুলীত ইন্দিৰা গান্ধী ঢলি পৰিছিল। পাকিস্তানৰ প্ৰথম প্ৰধানমন্ত্ৰী লিয়াকত আলী খানক ৰাৱালপিণ্ডিত ভাষণ আগবঢ়াই থকা অৱস্থাত 1951 চনৰ 16 অক্টোবৰত গুলীয়াই হত্যা কৰা হৈছিল। আনহাতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী মহম্মদ মনছুৰ আলীক 1975 চনৰ 3 নৱেম্বৰত ঢাকাৰ কেন্দ্ৰীয় কাৰাগাৰতে হত্যা কৰা হয়। একবিংশ শতিকাত নেপালৰ ৰজা বীৰেন্দ্ৰক 2001 চনৰ 1 জুনত ৰাণী ঐশ্বৰ্যসহ ৰাজ পৰিয়ালৰ 9জন সদস্যক পাৰিবাৰিক কণ্ডলৰ বাবে ৰাজকুমাৰ দীপেন্দ্ৰই ৰাজপ্ৰাসাদতে গুলীয়াই হত্যা কৰে। এই শতিকাত ঘাতকৰ হাতত প্ৰাণ হেৰুওৱা আন এজন ৰাজনৈতিক নেতা হ'ল লিবিয়াৰ সেনানায়ক মুয়াম্মাৰ গাদ্দাফি। গাদ্দাফিৰ বিৰুদ্ধে অভিযান চলোৱা নাটো সেনাৰ আক্ৰমণত 2011 চনৰ 20 অক্টোবৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ গাদ্দাফিৰ মৃত্যু হয়। প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যা ভাৰতৰ বৃহত্তম ৰাষ্ট্ৰনায়কৰ হত্যাৰ ঘটনা হ'লেও ভাৰতৰ বৃহৎ ৰাজনৈতিক হত্যা বুলিলে প্ৰথমেই মনলৈ আহে মহাত্মা গান্ধীৰ হত্যা। জাতিৰ পিতা মহাত্মা গান্ধী নাথুৰাম গডছেৰ হাতত 1948 চনৰ
30 জানুৱাৰীত প্ৰাণ ত্যাগ কৰা ঘটনাটো ভাৰতৰ ইতিহাসৰ অন্যতম কলা অধ্যায় হিচাপে গণ্য কৰা হয়। তেনেদৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে 1991 চনৰ 21 মে'ত মাদ্ৰাজৰ সমীপত LTTEৰ আত্মঘাতী বোমাৰুৰ বোমাত প্ৰাণ দিয়াটো আন এক উল্লেখনীয় ৰাজনৈতিক হত্যা। 1965 চনৰ 6 ফেব্ৰুৱাৰীত পঞ্জাৱৰ মুখ্যমন্ত্ৰী প্ৰতাপ সিং কিৰণক গুলীয়াই হত্যা কৰা হয়। সেই বছৰতে 19 ছেপ্টেম্বৰত গুজৰাটৰ মুখ্যমন্ত্ৰী বলৱন্ত ৰায় গোপালজী মেহতা যোৱা বিমানখন পাকিস্তানী সেনাই গুলীয়াই ভূপাতিত কৰাত পত্নীসহ মেহতাৰ মৃত্যু হয়। বিহাৰৰ মুখ্যমন্ত্ৰী কৃষ্ণ বল্লভ সাহাই যোৱা গাড়ীখন 1974 চনৰ 3 জুনত এখন ট্ৰাকে ইচ্ছাকৃতভাৱে খুন্দা মৰাত ঘটনাস্থলীতে সাহাইৰ মৃত্যু হয়। পঞ্জাৱৰ মুখ্যমন্ত্ৰী বিয়ন সিঙক 1995 চনৰ 31 আগষ্টত চণ্ডীগড়ত আত্মঘাতী বোমাৰুৱে বিস্ফোৰণ ঘটাই হত্যা কৰে। স্বাধীন ভাৰতত এতিয়ালৈকে এনেদৰে 4জন মুখ্যমন্ত্ৰীয়ে প্ৰাণ হেৰুৱাইছে। ভাৰতৰ কেন্দ্ৰীয় ৰেলমন্ত্ৰী ললিত নাৰায়ণ মিশ্ৰৰ 1975 চনৰ 3 জানুৱাৰীত এক বোমা বিস্ফোৰণত মৃত্যু হৈছিল। বিজেপিৰ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰমোদ মহাজনক পাৰিবাৰিক কণ্ডলত কনিষ্ঠ ভাতৃয়ে 2006 চনৰ 22 এপ্ৰিলত নিজা ঘৰতে গুলীয়ায় 13 দিন মৃত্যুৰ সৈতে যুঁজি মহাজনৰ মৃত্যু হয়। চম্বলৰ দস্তুৰাণীৰ পৰা গৈ সাংসদ হোৱাৰ পাছত ফুলন দেৱীত নতুন দিল্লীত বাসগৃহৰ সন্মুখতে 3জন ঘাতকে গুলীয়াই 2001 চনৰ 25 জুলাই হত্যা কৰে। স্বাধীন ভাৰতত এতিয়ালৈকে বিভিন্ন ৰাজ্যৰ 20জন বিধায়কে ঘাতকৰ হাতত প্ৰাণ হেৰুৱাইছে। অৱশ্যে বিগত 25 বছৰত এনে ঘটনা 7টাহে ঘটাত প্ৰেক্ষাপট বহু পৰিমাণে সলনি হোৱাৰ ইংগিত পোৱা গৈছে। এনে ঘটনা বিশ্বত, আমাৰ দেশত, আমাৰ ৰাজ্যত এটাও নঘটক। সেয়া সকলো শান্তিপ্ৰিয় মানুহৰে কাম্য। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে, আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক। আপোনাৰ ছাপোৰ্ট পালেহে আমি এনেকুৱা ভিডিঅ' বনাব পাৰিম। নহ'লে চেনেলটো নিজে নিজে বন্ধ হৈ যাব।